हाय एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিওলে আৰু এতিয়া টাইমটো হৈছে 6:30 আৰু ইয়া দেখিছে আমি এতিয়া ঘৰৰ ওচৰ বিতে এখন লৈ শিৱসাগৰ ট্ৰান্সপৰ্টলৈ আহি আছো গুৱাহাটী যাবৰ কাৰণে আৰু এবাৰ আমি বিয়া হোৱাৰ পৰা প্ৰথম দূৰলে মানে ফুৰিব যাব ওলাইছো লং জাৰ্নি কৰিছো সেইবাবে बहुत बेसि एक्साइटेड হৈ আছো আৰু ভয়েস অভাৰ কৰি ভিডিওটো আৰম্ভ কৰি দিছো ঘৰৰ পৰা ওলাওতে মানে অলপ লৰালই হ'ল আৰু এইফালে এতিয়া আমি আহিয়া ট্ৰান্সপৰ্ট পালোহি আমাৰ গাড়ী মানে 7:30 আছে এতিয়া 7টা বাজি গ'ল এইখনে যাব যেন লাগিছে হাজবেণ্ডে ইয়া সুধিব গৈছে আৰু হাজবেণ্ডে এতিয়া হুদি আহিলেগে সেইখনে যাব মানে এফালে এতিয়া আমি ইয়া গাড়ীত উঠিব লৈছো বেগ মানে কেবাটাও হৈছে ইয়া তুলি আছো মাছে আৰু এইফালে এতিয়া আমি ইয়া 4 আৰু 5 নম্বৰত মানে ফাৰ্ষ্টতে সিট পাই গলো ঠিক আছে চাই থাকিব আৰু ভিডিওটো গৈ থাকো এতিয়া সো গাইস এতিয়া একেবাৰে আহি আপোনালোকক ইয়া জখলা বন্ধাত গাড়ী ৰখাইছেহি ইয়াতহে লগ পাইছো গাড়ীত আহি থাকোতে মানে ৰাতি হোৱাৰ কাৰণে প্ৰবলেম হৈ গ'ল ভিডিও কৰিবৰ কাৰণে এতিয়া আমি চাহকে খাবলৈ লৈছো যিটি খাব নোৱাৰো গেছ হ'বৰ কাৰণে আৰু এফালে এতিয়া জখলা বন্ধাৰ ৰসগোল্লাটো এবাৰ দেখাই দিম বুলি ভাবিলো ইয়া দেখিছেনে ইমান ডাঙৰ দেখিয়ে খাওঁ লাগি যায় লোভ লাগি যায় আৰু মোৰ আগৰ ভিডিওটাত ৰসগোল্লাৰ বিষয়ে বাগৰাকীয়ে কমেন্ট কৰিছিলে সো হেতু কাৰণে ভিডিও কৰি থলো এফালে এতিয়া আমি চাহ খাই ইয়া মিঠা লবৰ কাৰণে আহিলো পেৰাকে লৈ যাওঁ বুলি ভাবিছো নে পান দিয়ক সো এফালে এতিয়া গাড়ী ষ্টাৰ্ট দিলেই গৈ থাকো তেনেহলে এতিয়া ভিডিওটো যেহেতু কৰিব নোৱাৰোৱে একেবাৰে আপোনালোকক গুৱাহাটীতহে গৈ লগ পাম আৰু চাই থাকিব হাই এভৰিৱান আৰু আজি হৈছে নেক্সট ডে এতিয়া দুপৰীয়া 1টাই বাজিব হ'ল আৰু কালি আমি গুৱাহাটীলৈ আহিলো আজি গুৱাহাটীৰ পৰা বাহতৰ ঘৰৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিছো কালি ঘৰৰ পৰা আহোতে মানে ভালকে ভিডিও কৰিবলৈ নহলে লৰালৈকে আহিলো আৰু গাড়ীত আহি থাকোতো ভিডিও কৰিবলৈ নেপালো ৰাতি আহিছো যিহেতু সেইকাৰণে অলপ প্ৰবলেম হ'ল আৰু আহি পাই 1:30 বজাত জখলা বন্ধাত নামোতেহে হেয়া আপোনালোকে দেখিলে অলপ ভিডিও কৰি ৰাখিলো ইয়াত গুৱাহাটীত মানে আমি 4টা বাজিছে 4টা বজাতে নামিছোহি আন্ধাৰে হৈ আছে পোহৰ ভালকে হোৱাই নাছিলে আগতে আহিলে মানে অলপ পোহৰ হয় এইবাৰহে অলপ সোনকালে পালোহি আৰু আহি পাই অলপ ৰেষ্ট ললো তাৰ পৰা বাই কিবা কিবি বনালো ৰুটি সবজি বিলাক তাৰ পিছত হয় সবে খালো খাই বৈ এতিয়া এনেই বহি আছো এতিয়া বাহেত নাই বাও নাই ভিন্দু নাই অলপ বজাৰ ফালে ওলাই গৈছে আৰু পোৱালি কিটাও নাই ইহঁত স্কুললৈ গৈছে হাজবেণ্ড আৰু মুকে ঘৰৰ খিয়া দি থৈ গৈছে আৰু গৃহস্থবিলাক নাই এতিয়া আৰু সব আহিলক তেতিয়া আপোনালোকক দেখাই দিম বাৰু বা ভিন্দু আৰু পোৱালি কিটা এতিয়া আমি ঘৰ ৰখি আছো খাই বৈ আজৰি হৈ ইনে ৰ'দতে অকনমান বহি আছো আৰু গাড়ীত আহোতে আপোনালোকে জানেই যেহেতু লং জাৰ্নি ভালকে টোপনিও নধৰিলে
অলপ টোপনি যাওঁহে, তাৰপিছত আকৌ মানুহৰ হুলস্থুল লাগে, গাড়ী ৰখাই ৰাস্তাই ৰাস্তাই মানুহ নামে, তাৰপিছত আকৌ সাৰ পাই যাওঁ। সেইকাৰণে অলপ গাটো বেয়াও লাগি আছে। শুলোঁ যদিও মানে আধা ঘণ্টামানহে শুবলৈ পালোঁ। চ' সেইটো কাৰণে এতিয়া চকুবোৰ অকণমান পুৰা নিচিনা লাগি আছে আৰু গাটো মানে এনেই ঢেলেং ঢেপেং নিচিনা লাগি আছে। এতিয়া অলপ ৰেষ্ট লওঁগৈ আৰু ভাবিলোঁ ভিডিঅ'টো আজি কণ্টিনিউ কৰি যাওঁ বুলি। ঠিক আছে, চাই থাকিব তেনেহ'লে। আৰু এইফালে চক গৃহস্থ নাই, এইফালে আলহীয়ে কি কৰি আছে চক। এখন কি কয় শৰীৰ চৰ্চা বুলি কয়, শৰীৰ চৰ্চা। শৰীৰ চৰ্চা কৰাত ব্যস্ত। ধূপ নহয়তো মই কেমেৰা ধৰি থকা ধূপ হয় নকয়। দেখিছে কি কৈছে? কেমেৰা ধৰি থকা ধূপ। এইবাৰ মই আহি গ'লো দেই, মোক ভূত বুলি কৈছে চাওক। শিকাই দিছে, মই এতিয়া চলাই আছো। গৃহস্থ নাই, আলহীয়ে পুৰা চাইকেল চলাই ব্যস্ত। আৰু এইফালে এতিয়া পোৱালীকেইটা স্কুলৰ পৰা পালেহি। तुम्हारा नाम क्या है बताओ? भाया जी से बोलो, भाया जी से बोलो। हिंदी हम समझ नहीं पाता है। असमिस में बोलो। असमिस नहीं आता। असमिस नहीं आता है। नहीं आता है। पूरा नहीं आता है। आओ इधर आओ। तुम्हारा मम्मी का नाम क्या है बताओ? रीना री भैया। पापा का नाम? उसुद भैया। भाया का नाम? री भैया और श्योर। এইফালে চোৱা আকৌ। অকণমানটো কথাবোৰ শুনি খুব ভাল লাগে। সেই মানে অসমীয়াটো ভালদৰে ক'ব নাজানে, ইমান নজনাও নহয় বাৰু, এটা দুটা কয়। হিন্দীতে বেছিভাগ কথা পাতে, সেইকাৰণে চবেই তাৰ কথাবোৰ শুনি ভাল পায়। বহুত স্মাৰ্ট আৰু টেঙৰো হয়। ডাঙৰটো খালি অলপ অকৰা আৰু। ডাঙৰটোকো দেখাম ৰ'ব, সি কাপোৰ চেঞ্জ কৰিবলৈ গৈছে এতিয়া। এইটো আহি পালেহি, গেঞ্জি পিন্ধি আছে, সেইকাৰণে পলাইছে। ভিডিঅ' কৰিবলৈ কৈছে আকৌ। লাইট অফ কৰি কৰি বনাম, তাক নুতুলিম। লাইটটো অফ কৰি ভিডিঅ' কৰিবলৈ কৈছে। ককাকক মানে তুলিবলৈ মনা কৰিছে, ভিডিঅ'টো উঠাবলৈ মনা কৰিছে। নহয়, মনে মনে ভিডিঅ' কৰিবলৈ কৈছে। সি গম পাই মনে মনে ভিডিঅ' কৰিবলৈ কৈছে, সি গম পাই যাব বুলি। আমাৰ ডেকা ল'ৰাকেইটা মোৰ লগত শুবলৈ আহিছে দেই। এইজন হ'ল ইউটিউবাৰ, এইজন ইউটিউবাৰ কিন্তু লাজ কৰে দেই। বোলে মই বোৱাৰীয়ে কয়, এয়া মোৰ শহু বুঢ়া বোৱাৰী বুলি মাতে মোক। তাৰপা ভায়েকে মাতে চেনি মাইটো। এইজন হ'ল মোৰ শহুৰ বুঢ়া, চিনাকি কৰি দিছোঁ আপোনালোকক। ইউটিউবাৰ হয়, ইউটিউব মানে পঢ়াত ধান্দা নাই, ইউটিউবত মানে পইচা বোলে ঘটি খাবহি, ছোৱালী পতাব। এয়া মোবাইলত ব্যস্ত হৈ আছে। এয়া চব 9ত পঢ়িছে, মোবাইলত পূৰা বিজি একদম। ইউটিউবৰ অকল ইউটিউবৰ কথাই আৰু, পঢ়াত ধান্দা নাই। কাইলৈ পঢ়ি মেট্ৰিক দিব। এয়া এতিয়া স্কুলৰ পৰা আহি লৈ পৰীক্ষা কেনেকুৱা হ'ল নাজানো আৰু। পৰীক্ষা কেনেকুৱা হ'ল? বহুত বেয়া। জিৰ' বেয়া হ'ল। হ'ব -0 নে? 0। -10 পাম। এতিয়া ধুনীয়াকৈ মেট্ৰিক পাছ এইজনে জোকাৰি আছে ভায়েকে। এইফালে মাক বাপেক নাই, তেহেঁতৰ স্কুলৰ পৰা আহি উৎপাত চক। মমায়েকৰ লগত পূৰা লাগি আছে একদম শুবলৈ। মমায়েকৰ লগত পূৰা চুপতিত লাগি আছে দুইটা। বাপেক মাক নাই, উৎপাত তেহেঁতৰ। পলাইছে। চ' গাইছ, ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিম বুলি ভাবিছোঁ। চ' এতিয়া মই মানে ভাত বনাই আছোঁ, ইহঁতকো খাবলৈ দিওঁ আৰু আমিও খাই লওঁ। বাহেত এতিয়ালৈকে আহি নাই পোৱা, তেওঁলোকক নেক্সট ভিডিঅ'তহে দেখামগৈ। যদি এইটো ভিডিঅ' চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল।
আৰু নেক্সট ভিডিঅ'বিলাক জানেই আৰু স্পেচিয়েল হ'ব গৈ আছে। আমি গুৱাহাটীত ক'ৰবাত ফুৰিব যোৱা কথা আছে, চাই থাকিব। আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাই আছোঁ, বাই।